অপুখনন্দা কোৱা এখন চাই দিব নেকি মই ভালকে পঢ়িব পৰা নাই দিয়া ও ইংলিছত লিখা আছে ঢুকি নাপাবগে নি কিয় নোৱাৰিম টু দা কমিশনাৰ মালটো দি আহিছে ন আপুনি এই কি কথা কোৱা টু দা কমিশনাৰ আপুনি কওকচোন এই কি কথা কোৱা বুঢ়া এটা মানে মালটো দিয়ে চাচোন কিবা পাইছ নেকি চাহ ভাত আৰু সৰু কেটলতি জিভা এখন নেকি এই কেটলতি জিভা চাবলৈ কোৱা নাই মই কিবা গোন্ধ চুন্ধ পাইছ নেকি ক একোতো নাপাইছো ভালকে চা এনে আপুনি কি গোন্ধটো মই চেক কৰি দিব লাগে চাওঁ মদৰ পোৱা পাইছো কি হৈছে নাই একো নাই ছাৰ এনেই কথা পাতি আছো আপুনি একো নকব মনত যি কয় মই কম কি এইডাল কাৰ ব্ৰাছ মোৰ বাছাকে সেই তোৰ ব্ৰাছেদি মই তাত কৰিম নেকি গোন্ধটো যাবলৈ মন আছে ফচিবলৈ মন আছে বেলেগ মাৰিছে কথা এটা আছে তোমাৰ লগত এইটো কথা কবলৈ ইমান দূৰৰ পৰা মাতি আনিছা কথা এটা আছে তোমাৰ লগত সময় আছে এই গোটেইডাল মিনিষ্টাৰ কথা লগাবলৈ আহিছিলো চাহ কি কথা আমাৰ যে থানাখন সেই চাও চাহ হয় নেকি চবৰে মদৰ ধান্দা কাৰো কামত ধান্দা নাছে চাহ হয় নেকি হয় চাহ মদাহী চাহ যে পৰিছে কেনেকে পৰিছে কেনেকে মাঘৰ বিহুৰ দিনাখন মকাই পৰিছে চাহ প্ৰণাম আছে আমাৰ যে ডাক চাই মুখখন মেলি যে বহি আছে কিয় বহি আছে কিয় আপুনি মোক সোধক তোমাকেই সুধিছো কিয় যোৱা ৰাতি মদ খাইছে চাহ এতিয়ালৈকে মুখখন ভেলেজ গোন্ধাইছে এইটো অৱশ্যে মই জানো জানে বাছ মৰা কথাটো জানিছে কি ব্ৰাছ মৰা কথা নাজানিছে মই বনাম কিবা হওক আৰে থানাখনৰ কথা আছে চাহ এৰি দিয়াচোন মুখৰ গোন্ধ গৈছে নে নগৈছে পিছফালে গৈছে আমাৰ বলক আপুনি পুৰা আহি যাওক কৈ দিছো মানে মোক কেৰিয়াৰ বৰবাদ কৰি দিব কি গোন্ধ পাইছ তই মদৰ কেনেকুৱা বেলেগ মাৰিছে তাৰমানে আমাৰ চেণ্টিমিটাৰে মনে মনে মদ খায় আমাৰ চেণ্টিমিটাৰ মনে মনে ৰুমলৈ হওক উটোলে চাই ফালনে পৰিব নেকি চাহ কিয় চাহ ৰুমলৈ নাহিবি কি হ'ল মই কলে যাম এইটো নাজানো ছাৰ বিশ্বাস কৰক কথা কবলৈ আহিছে মানুহটোক ৰাতি মদ খুৱাবলৈ আপুনি লাজ পোৱা নাই প্ৰভু মই কেতিয়া মদ খুৱালো আপুনি নোখোৱালে কোনে খুৱাব তাৰমানে পৃথিৱীৰ চব মদাহীক মই মদ খুৱাওঁ এই কথা নকব আপুনি কিয় বিশ্বাস নকৰে মোক মই নাজানো আৰু মই 33 কোটি দেৱতাৰ শপত খাই কৈছো ছাৰ বিশ্বাস কৰক মণিয়ে মই কালি ওচৰতে বাৰ্থডে পাৰ্টি এটা খাবলৈ গৈছো আপুনি মণিৰ লগত কথা পাতকচোন ফোনটো ভাঙিব লাগে মই কেনেকে বুজা মানে মই একো
মই কেতিয়া মদ খোৱালো হে আপোনাক মই কেতিয়া মদ খোৱালো মুখেৰে মাতা নাই কিয় চুট কৰি দিম কিন্তু মোক চুপ একদম চুপ আপুনি মোক বিশ্বাস নকৰে কিয় ছাৰ নকৰে কিয় ছাৰ মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়ক ছাৰ মোৰ কথাটো কওক আপোনাৰ আকৌ কোনটো কথা মই আপোনাক মাল খুৱাইছিলো কালি নাই ছাৰ হেৰি খাটনীয়া কালি মই লগেই পোৱা নাই মই নিজ ইচ্ছামতে মাল খাইছিলো ক্ষমা কৰি দিয়ক ছাৰ ওকে এবাৰলৈ ঠিক আছে বাৰু আৰু নেক্সট টাইম এইবিলাক নকৰিব মই এইবিলাক বেয়া পাওঁ শপত খাই কৈছো ছাৰ আজিৰ পৰা এনেকুৱা কাম নকৰো বেয়া নাপাব মিলাম পিছত মোক কি হ'ব এতিয়া কিয় মোক বাৰে বাৰে এনেকৈ অন্তৰত পদাঘাত কৰে ছাৰ থানাখনৰ কাৰণে মই কি কৰিম ইমান কষ্ট কৰি সহজ সৰল হৈ জন্মই হ'ব নালাগিছিল আপুনি যদি এবাৰো ক'লে গ'লগে নুশুনিলে না মোৰ কথা ছাৰ কি কৰি আছ পঢ়া ঘাঁহ কাটি আছো 24 ঘণ্টাই কিয় ফটো আমি কৰি থাকো কচোন কিবা এটা চাই আছো এই নহয় মাছৰ বেপাৰী আহিছে নেকি চাই আগেচোন নোৱাৰো কিনো আৰু কোনদিনা পাৰো বুলি কচোন মই ক'লে কিবা এটা ইম্পৰ্টেণ্ট বস্তু চাই থাকো বুলি সেই গেটৰ মুখতো হয়তো পিটিকা পিটিকি কৰি থাকিব পাৰিবি যাচোন যা মাছ পাব লাগিব কিন্তু যা সোনকালে মাছৰ বেপাৰী আহিলেহে মাছ পাবি তই মনে গেলহে নুশুনে তৰা মাই আরে ভিতৰতহে গেল নুশুনে তৰা মাই আসুন ছাৰ অহা নাই নেকি নাই অহা নাহে আহিব চাগে বৰ ধুনীয়া সপোন এটা দেখিছিলো কালি ৰাতি কি সপোন ছাৰ মই হেনো হাতী এটাৰ পিঠিত উঠি আছো মই আপোনাৰ মালিক গম নাপাওঁ সপোন আৰু মই এনাকন্দাৰ লগত শুই থকা সপোন দেখিছো এই মাজে মাজে যে ল'ৰা এটা আহে 3 নম্বৰ কটা তাক আজি দেখিলে খবৰ এটা দি দিছো কিয় তীৰৰ নম্বৰ কাটিব নাই নাই মই পুলিচক সেইটো কাম কৰিম নেকি মই এতিয়া সেইটোহে বাকী আছে কিনে চাওঁ অকণমান মই বিচাৰি আছো ইয়াত কাগজ বিচাৰি আছা তই নিজৰ কামত মন দে আপুনি নিজৰ কামত মন দিয়ক বাহ আজিকালি মানে চব কামতে মোৰ দুখ মনে কি হল ইমান খং না তোৰ পৰপুৰ খাতা পদূলি পাই এনেকে চিঞৰি থাকে নেকি মানে কি বুলি ভাবিব পৰপুৰ খাতা এনেকে চিঞৰি থাকিলে তোৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা এটা আছে একো ইম্পৰ্টেণ্ট কথাডাল নাই পৰপুৰুষৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা পাতিবলৈ মন নাই আছে ৰ ছাৰে মানে মোক ৰুম এটা চাবা দিছি সেইকাৰণে তোৰ কেম্পাছত আছে নেকি এইটো সুধবা আহিছো কিন্তু আপুনি ভিতৰত আহি সুধিব নোৱাৰে ৰাস্তা পাজত এইটো ফালি মৰিছে আৰে তয়ে কবি দেখোন পৰপুৰুষে তোৰ ৰুমত সোমাই আহিলে মানুহে বেয়া ভাবিব বুলি ভাবিবতো ভাল মনত পেলালে ওলাক বুলি কৈছো নহয় হ'ল কথাটো পাতবা লাগব নহয় বাকীখিনি থানাত পাতিম কি হ'ব ইয়াৰ লগত থানাত লগ পাম যাওঁ ঘৰত আহি বদনামি কৰি মাৰিব মানে দেৰি কৰি থাকিবা থানালৈ যোৱাৰ সময়ত মাংস খাম বুলি ভাবিছিলো ভণ্টি আকৌ মাছ বেপাৰীয়ে চাব দিলে মছলা পিচিব লাগে বুলিয়ে এটা এলাহ দাদা কি কৰি আছো নাই এনে আৰু ভগৱানে এক পিছে পঠাইছিলে আৰু পৃথিৱীলৈ
কাৰ কথা ক'ম? আপোনাৰ কথাই কৈছো। একো কাম চাম নকৰি বহি থাকি আমনি নালাগে আপোনাৰ? লাইফ এটা পাইছে আৰু দেই। এনেকুৱাকে কৈ গ'ল যে কি হ'ল হা? কিয় ইমান ৰচি জুৰি আহিছ? আৰে চিঞৰি মাতিলে হাৰ্টটো ভালে থাকে। আৰু সেই চিঞৰত যে কাৰোবাৰ হাতটো উৰি যায় সেইটো গম পাইছ নে নাই? সেইবোৰ বাদ দিয়কচোন, এইটো লওক। 10 টকা কিয় দিছ? ধুনীয়া চাহ একাপ বনাই আনকচোন গাখীৰৰ। এইখন কি সেই বাপেৰৰ ঘৰ হোটেল পাইছ হা? তই যে পইচা দি চাহ খাবলৈ আহিছ? আজিকালি মই বিনা পইচাত বতাহো নাখাওঁ। যাওক সোনকালে বনাই আনক। পাগলটো এইটো। ব আনি আছো। আৰু এই বৌয়েৰে পইচা নলয় চাহ খাওঁতে। ল তই মোক বাহিৰত কি কৈ আহিলি? বিনা গুৰুত্ব ভিতৰত গুচি গ'ল যে। পাইছে নে নাই? চাই আছো ৰব। এখন কাগজ আপুনি ভালকৈ থব নোৱাৰে ন? এতিয়া মোৰ গাতহে দুখটো হ'লগে। দুখ গুণৰ বিচাৰ কৰি থাকিব নালাগে, বিচাৰক। আৰে বাবা বিচাৰি আছো তো। কি হ'ল? কি বাবা? চৰি ছাৰ তক কোৱা নাই, ছাৰক কৈছো। তাকে ছাৰকে কবলৈ কৈছো। কি হ'ল? ছাৰ ৰুমতে যাওঁ নেকি? ছাৰ কামত আছে দেখা নাই, ইয়াতে আহক। বলক। আপুনি ক'ত যায়? কাগজ বিচাৰক। আপুনি আহক। বলক ছাৰ। ইয়াক পিছফালৰ পৰা এনেকা লাঠ দিম নহয়, কঁকাল চিটিকি কৰবাত পৰিব। কওক। ছাৰ আপুনি যে ঘৰটো বিচাৰবা দিছিল পালে? পাম ৰব। বিচাৰিয়ে থাকিবনে পাব? যদি বিচাৰি পাই ছাৰ মই আঙুলি কাটি দিম। কাগজখন বিচাৰি পালে? গুৱাহাটীত বিচাৰি পোৱাটো ইমান সহজ নহয়। গোটেই গুৱাহাটীত আপুনি কাগজখন বিচাৰিব? নহয়, ঘৰটোৰ কথা কৈছো। মই কাগজখনৰ কথা কৈছো। মই বিচাৰি আছো। ইয়াত কাগজ বিচাৰি আছা তই? নিজৰ কামত মন দে। আপুনি নিজৰ কামত মন দিয়ক। বাহ, আজিকালি মানে চব কামতে মোৰ দুখ। দুখ গুণৰ বিচাৰ কৰিব নালাগে। কাগজ এখন ভালকৈ থব নোৱাৰে, লেকচাৰ মাৰিব আহে। কামৰ প্ৰতি ধান্দা আছে কিবা? হ'ব, বহুত কথা শুনালে আপুনি। আজি আপোনাক মই কথা দিলো ছাৰ। আজিৰ পৰা থানাৰ অল ফাইলছ অল পেপাৰ্ছৰ দায়িত্ব মোৰ। মই ল'ম, মই থম, মই দিম, তাৰ বাহিৰে কোনো হাত দিব নোৱাৰিব। আপুনি অৰ্ডাৰ এটা পাছ কৰি দিয়ক। কোনো দৰকাৰ নাই। এয়া দায়িত্ব আজিৰ পৰা মই বেলেগক দিম। কাক? নতুনকৈ জইন কৰি আছে। আৰু কোন নতুন মানুহ আহিছে? আমি যাওঁ বোলা। ছবি মাৰ নেকি? অলপ পাছত পাতি আছে। সুস্মিতা আহিছে থানালৈ, কেনেকুৱা লাগিছে? আমি আকৌ কামৰ কথা পাতো নেকি ছাৰ? দেখোন পুৰণা মানুহ। কোন হ'ব পাৰে? আইডিয়া কৰক। লেডিজ নে জেন্টস? লেডিজ। তুতুমণি না না পৰি মালবিকা বিজুলী মেডাম। সুস্মিতাৰ কথা মনলৈ অহা নাই? আচলতে তাইৰ কথা পাহৰিয়ে গৈছিলো আৰু মনত ৰাখিবলগীয়া তেনেকুৱা একো স্পেচিয়েলিটি নাই।
শান্তিৰে চাহ একাপ খাব দিবনে? নিদিম নহয় বাবা তই মোক আগতে এনচাৰ দিব লাগিব যে তই মোক কি কাৰণত কলি যে মই ঘৰত এনে বহি খাওঁ বুলি আহা দাদা কিনো একেটা কথাতে লাগি থাক বাৰু লাগিব ভণ্টি ই মোক পেছেজত লগাকৈ কথা ক'ব আৰু তই সন্মানেৰে চাহ খুৱাবি আৰে 10 টকাত 10 টকা দি মই চাহ কিনি খাইছো তই কেতিয়া 10 টকা দিলি কিয় আপোনাক মই 10 টকা দিয়া নাই দিছিলি পইচাটো মই একোটো ঘূৰাই দিলো নে নাই আৰে মইতো দিছো আপুনি মোক ঘূৰাই দিছে আৰে আপোনালোকৰ অৱস্থাটো দেখি 10 টকা এটা দিম চাহ কাপ খাওঁ কি কলি আমাৰ অৱস্থা দেখি ওলা একদম ওলা কিয় আৰে কিয় বুলি কোনো বক্তব্য নাৰাখিবি ওলাচোন যা লৈ যা বা দেখিছা ই আমাৰ অৱস্থা বেয়া দেখি 10 টকা দি চাহ কিনি খাবলৈ আহিছে কি হ'ল কিকেটা কিয় কান্দিছে তোক দেখে আচলতে আবেগিক হৈ গৈছো কিয় পুৰণা কথাবোৰ মনত পৰিছে যে হাসাওনি আমাৰো আমাৰো এই থানাৰ পৰা ট্ৰান্সফাৰ লৈ যোৱাৰ পিছত আপোনাৰ কথা মানে আপোনালোক সবাৰ কথা বহুত মনত পৰে আমাৰো একে তই যোৱাৰ পাছততো প্ৰথম কেইদিনমান থানাত ভৰিয়ে দিব নোৱাৰো পুৰণা স্মৃতিবোৰে বুকু ঘৰত ধমাকে মাৰে আমি তোৰ কথা মাজে মাজে পাতিয়ে থাকো ন তোমাৰ কথাই কৈ আছিলে এইমাত্ৰ আমি যাওঁ বোলা মাৰ নেকি অলপ পাছত পাতি আছে সুস্মিতা আহিছে থানালৈ কেনেকুৱা লাগিছে আমি আকৌ কামৰ কথা পাতো নেকি চাহ এই প্ৰদীপৰ পৰা আপুনি 2000 টকা এটা পাইছা